আপোনালোক আৰু এটা বস্তু কব পাৰিছো ইয়াৰ ৰহস্যটো কি জানানে আৰু এই শিলটোৰ নামটো প্ৰথমতে কৈ দিও গাইস আমাৰ মানস কি কৰি আছে চাওকচোন একদম পুৰা কি কৰে ফটো উঠা মেইন পোষ্ট দি আছে আৰু এয়া চাওক গাইস হে ৰ हेलो फ्रेंड्स वेलकम बैक टू अनदर ब्लॉग तो कैसे हो आप लोग आई होप आप सब लोग अच्छे होंगे और हमेशा अच्छे रहना আমি চিন্তা আজি আছো এটা নতুন জায়গাত আৰু সেই জায়গাটোত মানে মই আগতেও গৈছিলো কিন্তু সেই ভিডিওটো বনাইছিলো হিন্দীত এইবাৰ বনাইছো অসমীয়াত তো যদি চাব ইচ্ছা কৰে লিংকটো ডেসক্ৰিপচনতে চাই ল'ব তো এতিয়া গাইস ব্লগ আৰম্ভণিৰ পেটা যাত্ৰাটো আৰম্ভ কৰো আৰু মই মানে আজি ডাইৰেক্ট ঘৰতে বনাও নাই আধাৰ পে ষ্টাৰ্ট কৰি দিলো আৰু ভিডিওটো আৰু মোৰ মানে অলপ বেমাৰী টাইপ হৈ আছে তো মাতটো অলপ চেঞ্জ টাইপ হৈ আছে আৰু ইফালে আছে গুটেই সেগুন আৰু আগত দি আছে লবৰ বাগান আমি এটা যাই আছো এটা ডাঙৰ শিলত আগতে ভিডিও পাইছিলো এটোত সো আজি মানে পৰিস্থিতি কেনেকুৱা হৈ আছে আপোনালোক সব দেখাই আছো তো আমি আধা দি আহি পালো তো ইয়াতে আছে জিৰণি লোৱা ঠাই আৰু আগৰ ফালে আছে ৰাস্তা আৰু ইয়াৰে তলত দিকে আছিল সেগুন গাছ আৰু এইফালে গুটেই লবৰে লবৰ আৰু খসুৱা চলিৰ খসুৱা কামটো আৰম্ভ কৰি দাও এটা লবৰ গাছৰ উঠিবাৰ লাগে কেনেকুৱা অলপমান ফিলিংসটো লৈ আহো উঠি আহো চাই থাকক তো গাইস ভৰিত মানে কিবা হৈ আছে তথাপিও মানে বিকটো নাইকিয়া কৰি কিনে অলপ তো উঠি কিনে বহুত ভাল লাগছি মনটো কাৰণ নিজৰে এটা বহুত প্ৰাউড অফ মি তো উঠি লগ আগতে তো গাইস ফাইনেলি উঠি ললো আৰু উঠিয়ে মানে অলপ মানে লবৰ বাগানত মানে সৰি লবৰ গছৰ উঠিলে আপোনালোকে ভয় নকৰিব কাৰণ এই লবৰ ঠানি ভাঙি নাযায় কোনো পথ্য ভাঙি নাযায় আৰু অলপ বেলেগ ঠাইত কিবা কৰি আছো ৰব বেলেগ ঠানিত যাও এবাৰ আৰু বেলেগ ঠানিত আৰু গাইস মই যিখিনি কাম কৰিছো আপোনালোকে কৰিব চেষ্টা নকৰিব তো বহুত ৰিস্কৰ কাম আৰু তো ফাইনেলি নামো বেছি উঠিও থাকবা নৰা কাৰণ মোৰ এখন ভৰি বেয়া এই ধৰ কেমেৰা ধৰ আৰু যাব লাগব এতিয়া ইয়াতে আৰু ইমান ৰখি নাথাকো তো আগলৈকে যাব আছে তো অলপ দেৰি হ'ব চাই ৰখ ভিডিওটো সম্পূৰ্ণলৈকে বল জলদি যাওক আৰু নিজৰাতে দেখিছো ৰ কিন্তু পানী নাই এইটো এনেকা নিজৰা ওপৰৰ পৰা এনেকা বৈ আহে তলত দিকে তলত পালে নিজৰা আছে তো আমাৰ গাঁৱত মানে এইটো হেঁচা চেপা শিল বুলি কয় মানে পুৰণি কালত বোলে এইটো এনেকে আগৰ দিনৰ পৰা মানে ইটো শিল আৰু এইটো শিল এনেকা চাপি আহে মানে সেইকাৰণে আমাৰ গাঁৱত কয় হেঁচা চেপা শিল ৰাস্তা চানা বে গাইস কি ভয়ানক ৰাস্তা আৰু এই ৰাস্তাইদি যাই আছো আমি সেই শিলটোৰ লাগি আৰু গাইস এইখিনি ঠাই পাৱাৰ লগে লগে সেইফালৰ পৰা আহিছিলো আমি আৰু সেইফালৰ পৰা আহি এইফালে যাব লাগে কিন্তু এইফালে কিছুমানে নাযায় কিনে এইফালে যায় এইফালে গ'লে কিন্তু বহুত দূৰ হৈ যায় কিন্তু এইফালে গ'লে পুৰা শৰ্টকাট হয় সেইকাৰণে আমি এইফালে যাই আছো তো এতিয়া সোনকালে যাব বল ঘৰৰ পৰা যিখিনি আহিলো বৰ্তমানলৈকে আৰু সেইখিনি যাবাই আছে আজি মানে এনেকুৱা এটা শিলত যাই আছো সেই শিলটোৰ মানে পুৰণি কালৰ পৰা এটা ৰহস্য আছে সেই ৰহস্যটো কি তো সম্পূৰ্ণকৈ চাই থাকক ভিডিওটো গম পাই যাব তো গাইস বেছি দূৰ নাই আৰু অলপমান যাবা আছে আৰু 5 মিনিট মান গেলিয়া পুৰা পাই যাম আৰু জায়গা সম্পূৰ্ণকৈ চাই থাকক আৰু এনেকুৱা পোষ্টটো কেনেকুৱা লাগিছে অলপ কমেন্ট কৰি নিশ্চয় জনাই দিব যাই আছো এতিয়া বল দিস ইজ দা মানস কুৰুৱা ব্লগছ ইয়াৰ ইউটিউব চেনেল আছে কি জোস বে বম জোস কিন্তু জোস মানুহ জানো খুন্দাব কি তাৰ জোসে বেলেগ আছে বাপ উৰি গেছি লাহে যা 1 2 গাইস আহি পোৱাৰ লগে লগে আপোনালোকে এনেকুৱা এটা সিনাৰি দেখিব
সো আপোনাক দেখাই আছো ৰব আৰু দিস ইজ দা নাজাৰা অফ ইন আৱাৰ ভিলেজ কেনেকুৱা এটা নাজাৰা ও মাই গড আহিয়ে ভাল লাগছে কিবা এটা আৰু এনেকুৱা জায়গাত থাকি আৰু কি ভাল লাগব হে আপোনালোক আৰু এটা বস্তু কওঁ ভাবিছো ইয়াৰ ৰহস্যটো কি জানানে আৰু এই শিলটোৰ নামটো প্ৰথমতে কৈ দিওঁ এই শিলটোৰ নামটো হৈছে পহু কাটা শিল এই খহা পহু হৰিণা এগিলা যে মাংস যে কাটে সেই কাটা শিল আছিল আৰু এই যিখিনি এনেকুৱা এটা গাটা গুটা হৈ আছে মানে এইখিনি এটা আৰু এইফালে আছে আৰু ইয়াতে বহুত কেইটা কাটা আছে এনেকুৱা মানে মাংসকেইটা আগৰ দিনত মানে কাটি কেনে ভাগ কৰিছিল মানে ইয়াতে ভাগ কৰা হৈছিল তো সেইকাৰণে ইয়াৰ নামটো হৈছে পহু কাটা শিল গাইজ দিস ইজ দা আৱাৰ ভিলেজ নেচাৰ অফ বিউটি আৰু গাইজ ইয়াত মানে চাব লগা বহুতখিনি ঠাই আছে কিন্তু মই আপোনালোকক দেখাম আপোনালোক ঘৰত বহি বহি চাই থাকক এনজয় লওক ভিডিঅ'ত গাইজ আমাৰ মানস কি কৰি আছে চাওকচোন একদম পুৰা কি কৰে ফটো উঠাই পোষ্ট দি আছে আৰু ইয়া চাওক গাইজ এ ৰ আৰু এটা শিলত উঠি দেখাই আছো ৰ'ব আপোনালোক পল্লু আৰু এইটো যে শিল ফাটা দেখা পাই আছে আপোনালোকে এইটো আচলতে ফাটা নাছিল এইটো কিবা ঘটনা ঘটিছে চাগে সেইকাৰণে ফাটি গ'ল কিন্তু এইটো শিল জোৰা আছিল আগতে আমি আহোঁতে জোৰা আছিল বহুত আগতে আহিছিলোঁ 2-3 বছৰমান আগতে আহিছিলোঁ কিন্তু তেতিয়া পুৰা ঠিক আছিল এতিয়া ফাটি গ'ল কি কাৰণে ফাটি গ'ল নাজানো আৰু এইবিলাক চব পুৰা প্ৰকৃতিৰ নিয়ম এইটো নিজে কৰিব নোৱাৰে আৰু এটা কথা সেইফালে তলফালে যাৱাই নাই আপোনালোক দেখাৱাই নাই তলফালে তলত আহি দেখাব এনেকুৱা সুৰংগ টাইপ আৰু এইফালে তলত আছে বহুত তলত আছে সেইফালে একদম হিমালয় যেন লগা হৈছে কিন্তু হিমালয় নহয় যদিও ফিলটো পায় ওয়েলকাম বেক হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম বেক টু এনাদাৰ ব্লগ তো আজি আমাক শিকাবহি তো ইফালে আজি ভিডিঅ' বনাই আছে যদি ইয়াৰ ভিডিঅ'টো চাওঁ লিংকটো ডিছক্ৰিপশ্যনত আছে চাই ল'ব আৰু এতিয়া কিবা ক'বা বাবু কিবা ক বুলি কৈ আছিলি কিবা ইয়াতে লিখাটো বোলে পাপ কাম সেইটো বুজাই আছে আমাক কিন্তু ই যাওঁতে লিখি থৈছে বহু সম্পূৰ্ণ সঁচা কথা দেখাই আছো লাষ্টত ইয়াতে R+M বুলি লিখা আছে তাৰ নামটো মানস আৰু এইটো বোলে ৰহিলা বোলে কোনবা এতিয়া মাত্ৰ কৈ আছিল ৰহিলা বোলে নামটো কোনবা ৰহিলা আৰু এটা বস্তু দেখাই দিওঁ এইটো চাওক পুৰা একদম ঘাট হৈ আছে এইটো ইফালে পুৰা এনেকৈ কিবা ঘাট হৈ আছে কাটছিল মানে আগতে আৰু আগৰ দিনৰ মানুহৰ মানে পাৱাৰটো অলপ বেলেগ আল্টিমেট লেভেলৰ পাৱাৰ আছিল মানে আগৰ দিনৰ মানুহৰ সমান আজিৰ মানুহ কেতিয়াও কৰিব নোৱাৰে আৰু ভিডিঅ'টো মানে ইমানতে এণ্ড কৰি দিওঁ যদি ভিডিঅ'টো ভাল লাগে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেলটো অন কৰি দিব লগতে লগ পাম এটা নেক্সট ব্লগত আৰু যদি নতুন ভিউৱাৰ্ছে চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব আৰু যদি ছাবস্ক্ৰাইবটো কৰি ভাল লগা নাই আৰু কেইটামান ভিডিঅ' চাই কেনে হাঁহি আহক আৰু ধেমালিতে ছাবস্ক্ৰাইবটো কৰি দিয়ক মোৰো ভাল লাগিব আপোনাৰো ভাল লাগিব আৰু এণ্টাৰটেইনমেণ্ট এনেকৈ কৰি থাকিম তো বাই বাই मेरे सामने वाली खिड़की में एक चांद का